हेलो फ्रेंड्स की खबर आशा करूँ आपलोक सकलो भाले आछे बर्तमान मोरो ভাল ৰিজুমনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া যাবলৈ ওলাইছো খুব ধুনীয়াকৈ তেজপুৰলৈ আৰু কলৈ যাওঁ কি কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব আৰু স্কিপ নকৰিব মোৰ লগতে আপোনালোকো বলক ক'ত যাওঁ কি কৰোঁ চাই থাকিব ফাইনেলি আমি আহি পাইছোহি এইফালে বাইদেউ চাই দিওঁ বাইদেউ আস্তা আস্তা এইফালে নবৰা অ নবৰা এখন নাহিব নেকি আমি ফাইনেলি আহি পালোহি আজি বহুত বেছি ভিৰ হ'ব আহা দে আহা এফালে আমি আহিছোঁ এইটো ৰঙা বেগটো আনিলোঁ যে বহুত বেছি ভিৰ হ'ব আৰু আমি এতিয়া ভাতখিনি আগবঢ়াই লওঁগৈ আৰু মানুহ চাওকচোন গাড়ী চাওক কেনেকুৱা ভিৰ হৈছে এইফালে এয়া বহুত ভিৰ হৈছে আৰু এইফালে মেইন দাদা বাঘ আনিব গৈছে আৰু আহি পাইছোঁহি ফাইনেলি অঁ আজিতো ভিৰটো বহুত ওলাইছে অঁ চাইড হোৱা গাড়ী বহুত মানুহ ভিৰ হৈছে ৰাস্তাটো বহুত ধুনীয়া এয়া আৰু দেখা ৰঙা পিঠা বগা পিঠা সকলো বান্ধিব পাৰি আৰু আজি দোকান বজাৰো বহিছে সকলো বেছি মানুহ হৈছে ইমান ধুনীয়াকৈ ফুলখিনি সজাইছে আৰু ইমান ভাল লাগিছে দেখি এয়া অকণমান দেখাই দিছোঁ দেই এইফালে আমাক বহিবলৈ অকণমান জেগা দিছে আমি বহিছোঁহি অকণমান ছোৱালীকেইজনী অহা নাই কাৰণে ৰখি দিছোঁ অকণমান এইফালে বাইদেউ আমি অকণমান ইহঁতে বহিছোঁ আৰু ইমান ধুনীয়া জেগাকণ ইমান ভাল লাগিছে পৰিৱেশটো বহুত ধুনীয়া অকণমান তাকে দেখাই দিলোঁ ভাল লগাৰ কাৰণে অঁ ইমান ধুনীয়াকৈ বনাইছে এইগৰাকী ঘৰ দেই ইমান ধুনীয়া লাগিছে আহি ঘৰটোত সোমাই বেছি ভাল লাগিছে দুৱাৰমুখখিনি আৰু ভিতৰখনি যেন ইমান ধুনীয়াকৈ সজাইছে বহুত ভাল লাগিছে এয়া দেখাই দিলোঁ অকণমান সকলো ৰাইজ ৰৈ আছে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আকৌ ঘূৰি আহোঁতে সোমাবই লাগিব চেণ্ডেল থৈ দিছোঁ অঁ ইউটিউব চালোঁ তাতে ব্লগত দি দিওঁ আমাৰ কি মোৰ সোমাই বহুত ভাল লাগিলে ঘৰটো ৰিজুমনি ব্লগ বুলি আছে ৰিজুমনি ব্লগ মই চাই থাকোঁ মই ভাবিছোঁ মানুহজনী ক'ৰবাত চিনাকি তেতিয়াহ'লে মোৰ ভিউৱাৰ্ছে হয় তেতিয়াহ'লে চাই থাকোঁ এয়া ভাল লাগিলে বহুত ধুনীয়া লাগিছে ঘৰৰ গোটেই পৰিৱেশটো ধুনীয়া একদম কুঁৱাত ধুনীয়াকৈ পানী থৈ মাছ জীয়াই থৈছে আমি মন্দিৰলৈ আহোঁতে লগ পালোঁ ভাল লাগিছে আৰু এইফালেও দেখাই দিছোঁ এয়া আমিও মন্দিৰলৈ আহিছিলোঁ ইয়াতে লগ হ'লোঁ তাকে আজি ভাল লাগিলে কেতিয়াবা চাম আৰু থেংক ইউ প্ৰথমতে সুধিবলৈ হয় নহয় থেংক ইউ খুব ধুনীয়াকৈ ইয়াত টেকেলি পিঠা বনাই আছে এইফালে
যাৰ ৰাম কৃষ্ণ নাম নাৱে হব গেন্দু তৰি পাৱে পৰম পদ পাপে যত সদানন্দ সনাতন ইয়াত এনেকৈ খুব ধুনীয়াকৈ প্ৰসাদ মিলাইছে তেওঁলোকে অকণমান দেখাই দিছোঁ প্ৰসাদ মিলাইছে যে তাকে দিছোঁ এয়া বহুত প্ৰসাদ হয় বহুত মানুহ বহুত শৰাই হয় আৰু সেইকাৰণতে এনেকৈয়ে প্ৰসাদ ধুবলগীয়া হয় আৰু এনেকৈ প্ৰসাদ মিলাবলগীয়া হয় একদম কুইণ্টেল হিচাপে হ'লে সকলোৱে ফিটা চিটা বান্ধিলে দেই এয়া ফিটা বান্ধিলে আৰু ইয়াত ফিটা বান্ধিলে মনৰ যিটো আশা কৰি পিনি বান্ধে সেই আশা পূৰ্ণ হয় সেইকাৰণতে সকলোৱে ফিটা বান্ধে এইটো দৃঢ় বিশ্বাস আৰু সেইটো কাৰণে সকলোৱে বান্ধে আৰু আজি ফাইনেলি বাইদেউকো লৈ আহিলোঁ আজি বহুত ভাল লাগিছে আহি গোটেইখন আহি পিনি আৰু ইমান ডাঙৰ মানে অনুষ্ঠান হৈ আছে নহয় আৰু মানুহ বহুত বেছি ভিৰ আৰু ভিতৰে গোটেই লতা টাইপৰ দেখিছেনে মই এদিন আহিছিলোঁ সেইদিনাখন ভিডিঅ'টো বৰকৈ দেখুওৱা নাই এতিয়া দেখাই দিছোঁ আপোনালোকক এয়া এইফালে এয়া টিনা এটাক চাই দিয়া এয়া টিনা একদম আহি ইয়াতহে ওলাইছেহি একদম ধুমধাম ওলাই ৰুমত ওলাই আমাৰ লগত আহিছে এইটো আমাৰ বেটা দেখাই থাকিম চাই থাকিব কিমান অসংখ্য মানুহ হৈছে আৰু ইমান ধুনীয়া লাগিছে আৰু বহুত মানুহ এয়া সকলো বহিছে খাবৰ কাৰণে এইফালে এয়া এইফালেও বহিছে চাৰিওফালে মানুহ বহুত মানুহ হৈছে এয়া চাৰিওফালে মানুহ আৰু এয়া মন্দিৰ চাহ খাব লাগিছোঁ খুব ধুনীয়াকৈ জেগা এটাত বহি লৈ চাহ খাওঁ সেইখিনিতে বহোঁ ন পথাৰৰ মাজত আমি বহি লওঁ বহি লৈ পিনে একদম ধুনীয়াকৈ চাহ একাপ খাই লওঁ সেইডোখৰত ভাল লাগিব নেকি মানুহ বহুত বহি আছে কিন্তু দেই চাৰিওফালে মানুহে আমি আহি পিনি ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু এইফালে বগৰী দেখিছেনে একদম কি ধুনীয়া বগৰী আৰু খুব ধুনীয়াকৈ ইয়াত মানে মেলাতে এইবিলাক বগৰী ওলাইছে যে আমি সকলোৱে বহি খাইছোঁ নবনাই এইফালে সেনেকুৱাটো খুব নেগেৰা বজাৰ কিন্তু নবনাই দেই মজা লাগিলে চাই ভিডিঅ'টো এইফালে সকলোৱে বহি হেৰি কৰি আৰু বহুত মানুহ হৈছে দেখিছেনে মানুহ বহুত আহিয়ে আছে এতিয়াও বহুত মানুহ আহি আছে বহুত ভিৰ হৈছে আমি এইফালে ওলাই আহিছোঁ এইফালে অকণমান চাই লওঁ এইফালেও ৰাস্তা সেইটো এটা ৰাস্তা এইফালেও ৰাস্তা আজি প্ৰতিষ্ঠা দিৱস হয় সেইকাৰণে বহুত বেছি মানুহ ভিৰ হৈছে ইমান সুন্দৰকৈ আনিছে প্ৰসাদ এই সম্বৰ্ধনাৰ সকলো ব্যৱহাৰ কৰি আমি সামনে অনুৰোধ জনাইছোঁ সেইফালে মুখৰ ৰ'দ পৰিছে ন আমি এইবাৰ
আমাৰ সামূহিকভাৱে আমি তিনিজন পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ভালে আছে বাইদেউহেঁত। এটা বিশেষ ঘটনা যে আমাৰ এটা লৈ আন যা আমি খাই উঠিলোঁ আৰু এতিয়া লাগে বোলে বেলুন, তাকে এটা লৈ দিওঁ বেটাক বেলুন এটা, এই বেলুন লাগে। ফাইনেলি মানুহ আকৌ বহি ল'লে প্ৰথম টিপ যোৱাৰ পিছত। এইকেইটা আহি আগত বাইদেউ বাইদেউ আগত আগত বহুত ভিৰ বহুত মানুহ হৈছে পিছফালে আৰু আহি আছে এহেঁতকেইটা আগত গ'লগৈ চাগে ন? কাৰণ ঘৰলৈ আহিছিলোঁ, তেওঁৰ ছোৱালী এইগৰাকী বহুত ধুনীয়া। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 4। কোন স্কুল? St. Joseph Convent High Secondary School. হাই ছেকেণ্ডেৰী স্কুল। ভালকৈ পঢ়িবা দেই। আৰু বহুত ভাল লাগিলে ইয়ালৈ আহি, আৰু বাইদেউহঁতক মাতিছোঁ যাবলৈ। আহিব বহুত ভাল লাগিলে। তাকেহে বহুত ভাল লাগিলে। আৰু কেতিয়াবা এনেকৈ মন্দিৰলৈ আহিলে সোমোৱা হ'ব আৰু কেতিয়াবা ফুৰিবলৈকো আহিব ন? আৰু যাবা দেই, ভালকৈ পঢ়িবা দেই। এয়া অকণমান আমাৰ ছোৱালীজনীক দেখাই দিলোঁ, দেখাই নাছিলোঁ। মাক মাক ৰখি আছে। আমাক আচলতে ওচৰৰ পৰা দেখুওৱা হোৱাই নাই, অকণমান দেখাই দিওঁ। আপোনাকো অকণমান দেখাই দিওঁ, দেখামকৈ দেখুওৱা হোৱাই নাই। এয়া তেখেতৰ মাক, এয়া তেখেতৰ মাক দেই। এয়া খুব ভাল লাগিলে। ঠিক আছে আহিছোঁ। অকণমান থৈছোঁ আৰু আপোনাকো। ফাইনেলি আমি আহিলোঁ। গাড়ীত চবেই কোচতে বহি আহিবলগীয়া হৈছে অকণমান দূৰ, সেইকাৰণতে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে। আজিলৈ আহিছোঁ, বাই বাই।